এটা চিলাম প্ৰিয় নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা কৰিছো সকলো ভালে আছে আৰু সুখত আছে। আমিও ভালে আছো। এটা ভালে আছো কৈ দিয়া, এটা ভালে আছো কৈ দিয়া। আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছো। ভাবিছো ডেইলি ব্লগ এটা দিওঁ, আমি কি কি কৰো ৰাতিপুৱা। পিছে ৰাতিপুৱা বৰ্তমান নাই 10টা 11টামান বাজিবই হ'ল। আৰম্ভ কৰি দিলো, কি কি কৰো কি কি নকৰো আপোনালোক দেখাই দিব বুলি ভাবিছো। আজি পোৱালিটোৰ পৰা আৰম্ভ কৰি দিছো। পোৱালিটোৰ পৰা আৰম্ভ কৰি দিছো। বেয়া কিবা এটা কৈছে। বেটা চাইকেলখন বেয়া হ'ল, বেটাই ভাল কৰিছে। কৈ দিয়া, ভাল কৰিছো কৈ দিয়া। তাত বেয়া আছে ন? ক'ত বেয়া আছে বেটা কৈ দিয়া। তাত বেয়া হৈছে। হ'ব তুমি উঠা, হ'ব তুমি উঠা। বেটা বাই, বেটা বাই, বাই কোৱা, বাই বাই নোকোৱা। ক'ত যোৱা? এয়া বহুত দিনৰ মূৰত মেচিনটো উলিয়াই লৈছোঁ। এইটো হৈছে মোৰ মেচিনটো উলিয়াই লৈছোঁ আৰু ভাবিছোঁ ব্লাউজ এটা চিলাওঁ। চাওঁ কি হয়, মনটো সলনি হৈ থাকেতো, সেইটো কাৰণে চাওঁ। এয়া মেচিনটোত বহিছোঁ কাপোৰ এটা চিলাওঁ বুলি। আজি মোৰ ব্লাউজ এটা চিলাম বুলি ভাবিছোঁ। আচলতে ব্লাউজটো মোৰ কটা 20 দিনৰ আগতে কাটিছিলোঁ আৰু অলপ চিলালোঁ, কিন্তু আজি 20 দিন হৈ গ'ল সম্পূৰ্ণ, কিন্তু মই ব্লাউজটো সম্পূৰ্ণ কৰা নাই। যিহেতু ব্লাউজ এটা চিলাবলৈ অকল এদিন লাগে আৰু অকণমান হেৰি কৰিলে 2 দিনমান লাগে, কিন্তু মোৰ যিহেতু 20 দিন হৈছে, আপোনালোকে গম পাইছেই মই কিমান কামিয়াল ছোৱালী, অকণমানো এলাহ ভাৱ নাই, সেইটো কাৰণে মোৰ 20 দিন হৈছে। আৰু তাকে চাওঁ, আজি চিলাওঁ বুলি ভাবিছোঁ। তাতে আজি পোৱালিটো আছেহি, ঘৰত আছেহি। পোৱালিবিলাক থাকিলে ইমান মেচিনবিলাক চলোৱা নহয়। মেচিনবিলাক আহি চুই দিয়েহি, বেজীটো আহি চুই দিয়েহি, সেইটো কাৰণে ইমান মেচিনটো নুলিয়াওঁৱেই। আজি চিলাওঁ বুলি লৈছোঁ, অলপ এতিয়া ওলাই গৈছে বৰমাহঁতৰ ঘৰলৈ। এতিয়া চিলাওঁ বুলি লৈছোঁ, তাতে সম্পূৰ্ণ হয় নহয়। যদি সম্পূৰ্ণ হয় তেন্তে নিশ্চয় আপোনালোকক দেখাম, আৰু যদিহে সম্পূৰ্ণ নহয় তেন্তে নেদেখাম। আপোনালোকে নিজে গম পাবই মোৰ সম্পূৰ্ণ নহ'ল বুলি। মোৰ তাত হ'ব নালাগে। তেন্তে আজি ব্লাউজটো চিলোৱা আৰম্ভ কৰোঁ আৰু শেষলৈ ভিডিঅ'টো চাই যাব বুলি আশা কৰিছোঁ। মোৰ এনেদৰে ভিডিঅ' বনোৱা আৰু কেমেৰা সন্মুখত কথা কোৱা ইমান অভিজ্ঞতা নাই, নতুনকৈ শিকিছোঁ। অকণ ভুল হৈ যাব পাৰে, আপোনালোকে শুধৰাই দিব, মই শুদ্ধ কৰিবলৈ চেষ্টা কৰিম। কিছুমান কথা মোৰ ভুল হৈ যাব পাৰে, ক'ব নাজানিব পাৰোঁ, আপোনালোকে শুধৰাই দিব। যিমান পাৰোঁ চেষ্টা কৰিছোঁ, আপোনালোকে মৰম দি যাব। ঠিক আছে, তেনেহ'লে ভিডিঅ'টো চাই যাম। नगमे हैं, शिकवे हैं, किस्से हैं, बातें हैं। नगमे हैं, शिकवे हैं, किस्से हैं, बातें हैं। बातें भूल जाती हैं, यादें याद आती है, बातें भूल जाती है। আজি বহুত দিনৰ মূৰত আপোনালোকলৈ ভিডিঅ' এটা আগবঢ়ালোঁ। এই ডেইলি ব্লগ কিনো দি থাকিম বুলি ভাবোঁ। আজি আমাৰ পোৱালিটো আমাৰ ঘৰত আছেহি, সেইটো কাৰণে ভাবিলোঁ ভিডিঅ' এটা বনোৱা যায়। কাৰণ আমি দিনটো আমাৰ পোৱালিটোৰ লগত কি কিনো কৰোঁ, কিমাননো উৎপাত কৰে, তাকেই আপোনালোকক দেখুৱাওঁ বুলি ভিডিঅ' এটা কৰিলোঁ। মৰম দি যাব বুলি আশা কৰিছোঁ।
এই পোৱালিটো থাকিলে অলপ মেচিনটো চলাবলৈ দিগদাৰ হয়। আহি মানে একদম আঙুলিটো বেজিতে ভৰাই দিয়েহি। নথকা অৱস্থাত চিলাইছিলোঁ, কিন্তু আহি মানে ওচৰতে মানে বহি মানে চাই আছে আৰু উৎপাত, বহুত উৎপাত। মেচিনটো মানে ঢুকি নেপালেও ল'বহি। এইবিলাক দেখিছেনে, বটল কিমান উৎপাত কৰি থাকে। চাওকচোন, মেচিনটো ঢুকি পোৱাই নাই। এইটো কাৰণে মেচিনটো চিলাব চাওকচোন, ঢুকিয়ে নাপায়গৈ। কিন্তু মেচিনটা উৎপাত, এইটো উৎপাত। এয়া গা ধুলোঁ, গা ধুই মেলি ভাত পানী খাই মেলি এতিয়া অলপ বহিছোঁ। তাৰপিছত এইকেইদিন খুব বতৰটো বেয়া কৰি আছিলে, বৰষুণ দি আছিলে। আজি অলপ ৰ'দটো ওলাইছে, সেইটো কাৰণে কাপোৰখিনি অলপ ৰ'দত দি দিওঁগৈ। এই মানে কামটো বহুত বেয়া। যদি বৰষুণ ৰ'দ যদি দিয়ে নহয়, কাপোৰটো এবাৰ ওলোৱা সোমোৱা কৰাটো বহুত বেয়া কাম হয়। এইটো মই বিশেষকৈ বেয়া পাওঁ। তাকে কাপোৰখিনি ৰ'দত দি থৈ আহোঁগৈ। আৰু ৰ'দটো বহুত ডাঙৰকৈ ওলাইছে, আপোনালোকক দেখাম ৰ'ব। আপোনালোকৰ সেইফালে বতৰবিলাক কেনেকুৱা জনাবচোন, আপোনালোকক দেখাম ৰ'ব। আজি ৰ'দটো বহুত ডাঙৰকৈ ওলাইছে। ৰ'দটো নোলালেও বেয়া লাগে, ওলালেও বেয়া লাগে। কি বৰষুণ দি থাকিলেও ইমান বেয়া লাগে, বেলেগলৈ যোৱাটো দিগদাৰ, আকৌ ৰ'দটো ওলালেও একোৱে ভাল নালাগে। ঠিক আছে, তেনেহ'লে কাপোৰকেইটা মেলি বতৰটো এবাৰ ৰ'দ দিছে, এবাৰ বৰষুণ, সেইটো কাৰণে কাপোৰ মেলিব আহিছোঁ। আৰু চাওকচোন বাৰু ৰ'দটো। কাপোৰ মেলি আহিলোঁ। এই তল ওপৰ কৰিলোঁ কাপোৰ মেলি আহিলোঁ। টানকৈ ৰ'দ দিছে, বহুত ৰ'দ। কাপোৰ মেলি আহিলোঁ, আহি মেলি এতিয়া আকৌ মেচিনত বহোঁ। या उत्पात 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 मा মাই টিভি চাই আছে। আৰু এয়া মই চাহ খাই আছোঁ। চাহ মূৰ বিষ হ'লেও চাহ, পেট বিষ হ'লেও চাহ, ভাগৰ লাগিলেও চাহ। চাহ মোৰ প্ৰিয়। ভাত পানী খাই মেলি আহিছোঁ। আহি মেলি ভাত পানী খোৱা ভিডিঅ'বিলাক নকৰিলোঁ আৰু এতিয়া সেইবিলাকনো কি ভিডিঅ' কৰিম, হয় নে নহয় বাৰু। ঠিক আছে, তেনেহ'লে আজিলৈ ভিডিঅ'টো সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ গুড নাইট, বাই বাই।